বৰমা ও বৰমা ঘৰত কোনোবা আছে নে? আছো আহা বহাহি। পিছে তোমাক মই চিনি পোৱা নাই যে। ৰহিলি আৰু পখিলিহঁত আছে নে? তেওঁলোককে লগ পাবলৈ আহিছো। তুমি সিহঁতৰ লগৰ নেকি? মই ভিতৰৰ পৰা আহোঁগে, সিহঁতক মাতি দিওঁ ৰ'বা, তুমি বহাচোন অলপ। ৰহিলি পখিলি, আলহী আহিছে বাহিৰত। কৃষ্ণ কৃষ্ণ, একো নকলেই হয় আৰু দেই। তুমি ক'ত যোৱা ৰবা হে। বহিছে। কোন হয়নো আপুনি? চিনি পোৱা নাই যে। পখিলিবাক চিনি পায় নেকি বাৰু? মোৰ ভিতৰত মনে মনে কৈছিলে তাই। পাওঁ। ইহঁতক লগ পালানে বাৰু? বৰমা পালো। তইহে জানো তোৰ কি চিনাকি? মই বিশেষ এটা কাৰণতহে আপোনালোকৰ ঘৰলৈ আহিব লগা হ'ল। কি কামনো কোৱাচোন? যদি পাৰো নিশ্চয় সহায় কৰিম বাৰু। মানে মই পখিলিক ভাল পাওঁ বৰমা, আৰু মই তাইকেই বিয়া কৰাম, কিন্তু আৰু বেলেগ ল'ৰা চাব নালাগে। মাই গড, মোৰ এতিয়া কি হ'ব? তুমি কিবা চাকৰি তাকৰি কৰি আছা নেকি? বৰমা, মই সৰু সুৰা এটা চাকৰি কৰি আছোঁ বাৰু। মোৰ ছোৱালীজনীক সুখী কৰি ৰাখিব পৰাটোহে লাগে। বেলেগ কথা একো নাই বাৰু, টকা পইচাই সকলো নহয়, কিন্তু হ'লেও অলপ টকা পইচা লাগিব। সুখ শান্তিটোৱে মেইন। ঠিক আছে বৰমা, আপোনালোকৰ ছোৱালীক মই নিশ্চয় বহুত সুখত ৰাখিম। ঠিক আছে বৰমা, মই এতিয়া যাওঁ। নিশ্চয় সোনকালে আঙুঠিটো পিন্ধাই থ'ম। বাৰু মই পিছত আলোচনা কৰিম। আজিয়ে সকলো সিদ্ধান্ত নলওঁ বাৰু দেই বোপাই। ঠিক আছে বৰমা, যাওঁ। ৰহিলি, পখিলি, যাওঁ। থাকা। ঠিক আছে বাই। দেউ ল'ৰাটো ভালনে পখিলি মা? তই কিন্তু বৰ ধুনীয়া ল'ৰা পচন্দ কৰিছ দেই। মই আকৌ ভবাই নাছিলোঁ ইমান ধুনীয়া ল'ৰা মোৰ ছোৱালীয়ে পচন্দ কৰিব। অকল তাইকহে লাগি থাকে। মোৰ হোৱা হ'লে কি কৰিলেহেঁতেন ঠিকেই নাই আকৌ মায়ে। তোৰ এতিয়া বয়স হোৱা নাই নহয়, তই এইবোৰ ধান্দা ল'ব নালাগে, পঢ়াত ধান্দা কৰ। হ'ব দে, এতিয়া কাজিয়া সৃষ্টি কৰিব নালাগে। তহঁতি কামত লাগগে, ময়ো কামত লাগোংগে।